নমস্কাৰ জনাইছোঁ সকলোকে আৰু আজি হৈছে আমাৰ এনিভাৰ্সাৰী আজি 7টা বছৰ সম্পূৰ্ণ হ'ল আমাৰ বিয়া হোৱা আৰু আপোনালোকে মই যোৱাকালি দিয়া পোষ্টটোত আপোনালোকে মানে যোৱাকালি মানে ৰাতি দিয়া পোষ্টটোত আপোনালোকে বহুত মৰম দিছে কমেন্ট কৰিছে আৰু তাৰ কাৰণে বহুত ধন্যবাদ আপোনালোকক আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি সদায় ভালে বেয়ে এনেকৈ সদায় মানে আগুৱাই যাব পাৰোঁ আৰু যিমান এইকেইদিন গ'লে বাৰু 7 বছৰ আৰু আগন্তুক দিনকেইটাও যাতে আমাৰ ভাল হয় আশীৰ্বাদ কৰিব আৰু এই আমি ওলাইছোঁ মন্দিৰত যাব কাৰণে আৰু দেৰিয়ে হ'ল ৰাতিপুৱা বৰষুণো দিলে সেইকাৰণে তাৰ পৰা দেৰিকৈ ওলালোঁ তাৰ পৰা আহি আকৌ স্কুলত যাব লাগিব ৰিধিক লৈ আৰু আমাৰ ৰিধি এইফালে ওলাই আছে আৰু এও গৈছে গা ধুব মই ওলালোঁ আৰু লিপষ্টিক ল'ব আছে সেন্দুৰ ল'ব আছে তাৰ পৰা মোৰ হৈ গ'ল আৰু গৈ থাকোঁ যাই যিমানখিনি পাৰোঁ আপোনালোকক আজি দিনটোৰ ভিতৰত যিমান পাৰোঁ শ্বেয়াৰ কৰিব চেষ্টা কৰিম দেই চাই থাকিব শেষলৈকে আৰু এয়া ইফালে যাব ওলালোঁ দেৰিয়ে হৈ গ'ল 11টা বাজিলে ৰাতিপুৱা বৰষুণ দি থকাৰ কাৰণে দেৰি হৈছে ইফালে গোটেইকেইটা মানে তিনিটা আমি তিনিটা যাব ওলালোঁ তাৰ পৰা আহি আৰু ৰিধিক স্কুল নিব লাগিব নহয় সেইকাৰণে সোনকালে মানে কি জল্দিকৈ কৰিছোঁ আৰু গৈ আছোঁ এতিয়া পাম আৰু যাই আৰু ওপৰত উঠাতে ন ইমান ভাগৰ লাগিলে আজি বাপৰে এতিয়া আহি পালোঁ মন্দিৰ মানে লংকেশ্বৰ মন্দিৰ একেবাৰে ওপৰত গৈছোঁ আৰু আজি পূৰ্ণিমাও আছিল মানুহ আহিছে বাৰু নহয় কিন্তু আৰু মই নিজকে বেছি ভিডিঅ' কৰি দেখুৱাব নোৱাৰিলোঁ কাৰণ এওঁক ভিডিঅ' কৰিব দিলেও নকৰে মানুহ আছে লাজ লাগে এনেকৈ কয় নিজে কৰিছোঁ আৰু যিখিনি পাৰোঁ একদম লাহে লাহে যাব দেই এইফালে সেৱা চেৱা কৰি চাকি জ্বলালোঁ জ্বলাই পেলাই অকণমান বহি লৈছোঁ মানে নামি যাব লাগিব নহয় আৰু এইফালে ভিডিঅ' এটা কৰি লৈছোঁ বহি পেলাই ফটো কেইখনমান উঠিলোঁ আপলোড দিয়া নাই দিম বাৰু লাহে লাহে মন্দিৰৰ পৰা আহি পোৱা দেৰিয়ে হ'ল কিন্তু ভিডিঅ' কৰা নাছিলোঁ মানে সেইখিনি সময়ত ইমান দৌৰা দৌৰি লাগিল ভিডিঅ' কৰিম নে কাম কৰিম নে কি কৰিম আৰু ইফালে স্কুলত ৰিধিক লৈ যাব লাগে ওলাই দিব লাগে সেইকাৰণে ভিডিঅ' নকৰিলোঁ মানে আহি পাইছোঁ 12:30 বজাত তাৰ পৰা আহি মানে কি ভাত বনাই